Hey guys, welcome back to my channel. মই জাহ্নবী সকলোকে মোৰ চেনেললৈ পুনৰ স্বাগতম জনালোঁ। Wish you all a very happy Republic Day and happy Saraswati Puja. আজি যিহেতু সৰস্বতী পূজা অলপ আগৰ কলেজলৈকে যাওঁ, গুৱাহাটী কমাৰ্চ কলেজ। ফ্ৰেণ্ডছখিনিও আহিব, বহুত দিনৰ মূৰত একেলগে লগ খাম সৰস্বতী পূজা বুলি। চ' ভাল লাগিব। আজিৰ দিনটো কেনেকৈ কি কৰোঁ আপোনালোকক চব দেখাই থাকিম। আহকচোন ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। অথনিৰ পৰা তৃষ্ণাৰ কাৰণে ৰখি এতিয়া ফাইনেলি ওলালোঁ। এতিয়া মোক একেলগে লৈ যাবলৈ সোমবাদী আহি আছে। সোমবাদীৰ লগত আমি একেলগে যাম কলেজত ধুনীয়াকৈ। দেখিছে গাইজ, সোমবাদী আহি গ'ল মোক ল'বলৈ। এইটো আহি আছে ই। আমি দুটা এতিয়া একেলগে যাম কলেজলৈকে। এয়া আমাৰ কলেজ। এতিয়া আমি ইখন মেইন গেটেদি যাম। ইমান মানুহ যে এইটোৱে ভাই ভয় লাগিছে মোৰ। এয়া আমাৰ GCC পালোহি। ৰিপাব্লিক ডেও চেলিব্ৰেট কৰিছিলে। এতিয়া ফাইনেলি একেলগে পাইছোহি। নাৰ্জাৰী আৰু নাৰ্জাৰীটো যাম একেলগে বিয়া খাবলৈও যাম ইয়াৰ পিছত। এতিয়া কলেজত একেলগে এইফালে সোমবাৰী হলত টিভি বহাইছে। বহুত দিনৰ মূৰত আমাৰ লগৰক লগ পাইছোঁ। কেনেকুৱা লাগিছে? আহি ভাল লাগিছে ন? ৰিপাব্লিক ডে আৰু সৰস্বতী পূজা আজি দুইটা চেলিব্ৰেট কৰি ভাল লাগিছে। অলপ লাজ কৰিছে। আমি লগৰক লগ পোৱা নাই, আমাৰ জুনিয়ৰক লগ পাইলোঁ। কেনেকুৱা লাগিছে আজি? ভাল লাগিছে ন? বহুত দিনৰ মূৰত লগ পায়ো ভাল লাগিছে। আহিছোঁ আৰু এনেকৈ আৰু আমি এনজয় কৰিবৰ কাৰণে ৰিপাব্লিক ডে আৰু সৰস্বতী পূজা একেলগে। ধুনীয়াকৈ ফুড চুড লৈ ল'লোঁ পূৰা। আমি মানে লগৰকেইটালৈ ৰখি আমনি পাই গৈছোঁ। কেতিয়া যে আহিব ন? গম নাপাইছোঁ আৰু। ফাইনেলি ৱেইট কৰি আংকুৰ আৰু শিখা আহি পাইছেহি ন? আমাৰ লগত আমি মানে ইমানেই কথা পাতিছোঁ আজি, বহুত দিনৰ মূৰত যিহেতু লগ পাইছোঁ ন, কিন্তু ইমানেই কথা পাতিছোঁ মানে আমাৰ কথাই শেষ হোৱা নাই। কেনেকৈ কি হ'ব, লাইফটোত কি, এইবিলাকেই পাতি আছোঁ। কিন্তু এতিয়া ইমানেই ভিৰ হৈছে, কি ক'ম আপোনালোকক। আৰু এতিয়া আংকুৰ আহি আছে, তাৰপিছত আমাৰ লগৰ শিখা আহি আছে। চব আমি এতিয়া এনজয় কৰিম, খিচিৰি খাম, গৈ ভাল লাগিব, চাই থাকিব। ফাইনেলি আহি পালে, আংকুৰ আহি পালে। বাবা আংকুৰ হাই কৈ দে। कुछ भी ভিডিঅ' কল কৰা বুলি আহিছে মানে আহিলে ফাইনেলি আংকুৰ। শিখা আহি আছে। শিখা আমিও দেখি কোনটাই নেই ভাবছি এতিয়াহে মানে লগৰকেইটাক লগ পাই ভাল লাগি আছে। অথনিৰ পৰা মানে আমি দুটাই কথা পাতি বৰ হৈ গৈছিলোঁ। হেল্ল' অথনিৰ পৰা ৰখি আছোঁ। চবক লগত এন্ট্ৰি হাই কৰাইছে। কৈ দিয়া। অথনিৰ পৰা ৰখি আছোঁ। ফাইনেলি এতিয়া আমাৰ ফ্ৰেণ্ড চব আহিলে, ভাল লাগিছে। এতিয়া ফটো ছেশ্যন চলিব। বহুত দিনৰ মূৰত লগ পাইছোঁ ন? ভাল লাগিছে। লকডাউনৰ আগতে লগ পোৱা, এতিয়া ইয়াতে লগ পাই সৰস্বতী পূজাত লগ পাই বহুত বেছি ভাল লাগিছে। এতিয়া এনজয় কৰিম আমি। ফাইনেলি আমি খাবলৈ আহিছোঁ। অথনিৰ পৰা ভোক লাগিছে, খাবলৈ আহিছোঁ। এতিয়া বহুত দেৰি ৰখিলোঁ, এতিয়া আহি পোৱাহি নাছিলে, এতিয়া ফাইনেলি আহি পালে। এতিয়া আমি খিচিৰি খাব গৈ আছোঁ। নে খালী হৈছে? ফাইনেলি খিচিৰি আহি গ'ল আমাৰ।
খাবলৈ লৈছোঁ আৰু ন আমি এতিয়া নাজানো টেষ্ট কৰি আপোনালোকক জনাই আছোঁ আমি এতিয়া খাই বৈ মেলি এনেকৈ বহি আছোঁ চবে এয়া শিৱানী বহুত দিনৰ মূৰত এনেকৈ আমি আড্ডা পিটি আছোঁ আমাৰ কলেজৰ ইয়াৰ ৰুম এটাত ইমান ধুনীয়াকৈ সজাইছে চাওকচোন আপোনালোকে কিবা এটা কওঁ আজি ভাল লাগিলে দিনটো বহুত ভালকে গ'ল এতিয়া আন্ধাৰ হৈ গ'ল ফাইনেলি শিৱানী পাইছে শিৱানী বিয়া হোৱা ছোৱালী আমাৰ মানে আমাৰ বেটছৰ প্ৰথম ছোৱালী বিয়া হোৱাৰ পিছত আজি দেখিছোঁ মনটো মানে ইম'চনেল হৈ গৈছে তথাপিও আৰু এনেকৈ আছোঁ আৰু ভাল লাগিছে আমি এতিয়া অলপ ফটো চটো মাৰি যামগৈ আৰু বাই বাই আমি ফাইনেলি এতিয়া যাবলৈ ওলাইছোঁ বহুত সময় টাইম স্পেণ্ড কৰি লগৰখিনিৰ লগত সৰস্বতী পূজা বুলি বহুত ভাল লাগিলে এতিয়া মই ইয়াৰ পৰা ডাইৰেক্ট যাওঁ বিয়া এখন খাবলৈ তৃষ্ণা আৰু শিৱানীৰ লগত আমি বিয়া ঘৰ পালোহি খাই বৈ উঠি গোটেইকেইজনী অলপ আড্ডা দিলোঁ গান শুনিলোঁ আৰু গান শুনিলেই নাচো নাচো লাগি যায় গাত কেনেকৈনো ননচাকৈ থাকোঁ অলপ নাচি দিলোঁ আজি মানে ফুল্লি গোটেই দিনটো এনজয় কৰিলোঁ ভাল লাগিলে ইমানখিনিয়ে আছিলে আজিলৈ আপোনালোকে যদি মোৰ ভিডিঅ'টো চাই ভাল পালে দেন প্লিজ লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব আৰু প্লিজ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব টিল দেন টেক কেয়াৰ বাই বাই আন এটা ভিডিঅ' লগ পাম